নমস্কাৰ। আজিৰ দিনটো বাতৰিলৈ প্ৰথমটো খবৰ। অসম চৰকাৰৰ ডাঙৰ ঘোষণা। বাইক, অটো বা টেম্পো, ৰিক্সা, ই-ৰিক্সা মানে দুইচকীয়া আৰু তিনিচকীয়া বাহনত ফাইন ভৰিব নালাগে। মন গ'লেই আৰক্ষীয়ে যাৱতীয় নথিপত্ৰ নথকা অভিযোগত চালান কাটিব নোৱাৰিব। ড্ৰিংক এণ্ড ড্ৰাইভৰ ক্ষেত্ৰত আৰক্ষীয়ে নোৱাৰিব চালান কাটিব। আৰক্ষীয়ে বাইক আৰোহী কাগজ-পত্ৰ নাথাকিলে হাৰাশাস্তি কৰিব নোৱাৰিব। অকল হেলমেট নিপিন্ধিলে ফাইন ল'ব পাৰিব আৰক্ষীয়ে। কেবিনেটত বৃহৎ সিদ্ধান্ত দিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। ২ নম্বৰটো খবৰ। সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ বাবে অসমত ৩৫,০০০ নতুনকৈ চাকৰি পাব ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৩ নম্বৰটো খবৰ। লোকসভা নিৰ্বাচনৰ পৰা বৃদ্ধি পাইছে অসমীয়াৰ ওপৰত বাংলাদেশী মিয়া আক্ৰমণ। মাটি দখল, ধৰ্ষণ, আৰক্ষী থানালৈ আক্ৰমণ। এই আক্ৰমণৰ বিৰুদ্ধে চৰকাৰে কঠোৰতম ব্যৱস্থা ল'ব, হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে। ৪ নম্বৰটো খবৰ। অসমত ২০২৪-২৫ নাট্যবৰ্ষৰ বাবে সাজু হৈছে থিয়েটাৰ সূৰ্য। ৫ নম্বৰটো খবৰ। অৰুণাচলীয়ে অসমৰ মাটিত নিৰ্মাণ কৰা ৰিজৰ্ট উচ্ছেদ চলাই জেচিবিৰ সহায়ত ভাঙি পেলায়। ৬ নম্বৰটো খবৰ। ১ জুলাইৰ পৰা আমাৰ ভাৰত দেশত নতুনকৈ ৩খন আইন বলৱৎ হ'ব। ব্ৰিটিছৰ যুগৰ আইন বন্ধ কৰিব। ৭ নম্বৰটো খবৰ, মানে শেষৰটো খবৰ। আৰু ২-৩ দিনৰ পিছতে অসমৰ লাখ লাখ ৰাইজে পাব ৰেচন কাৰ্ডৰ চাউল। যদি ৰেচনৰ দোকান খোলা থকা নাই বা ৰেচন কমাই দিছে তেনেহ'লে চৰকাৰক জনাব পাৰিব। দুটাকৈ ফোন নম্বৰ চৰকাৰে মুকলি কৰিছে। প্ৰথমটো হৈছে 1967 আৰু দ্বিতীয়টো হৈছে 1800-345-3611। এই দুয়োটা নম্বৰতে আপোনালোকে চৰকাৰক অভিযোগ দিব পাৰিব ৰেচনৰ দোকানী কিবা যদি আপোনালোকক অসুবিধা কৰিছে।